হাই গাইজ, আসসালামু আলাইকুম। ভিডিঅ'টো মই ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ। এয়া ঘৰত ধান মৰা মেচিন আহিছে। ৰাতিপুৱা 6টা বজাতে আহিছে। চাহ পানী খাই 6:30 পৰা আৰম্ভ কৰিছে বাৰু। তাতে এয়া ধান মাৰি আছে। আব্বাই দাঙিবোৰ দি আছে আৰু মানুহ আহিছে ওচৰৰ। আৰু ধান মৰা মানে কি ট্ৰেক্টৰখনৰ মেচিনৰ লগতে 3জন মানুহ আহিছিল। আৰু এয়া গোটেই মানে ধানৰ খেৰবোৰ গোটেই মোৰ টিঙৰ ওপৰত পৰিছে। কোণাটোত ঘৰটো আজি কি অৱস্থা হ'ব মই আজি গম নাপাওঁ আৰু। ধূলাৰে জানো পুতি যাব। মই ইফালে আৰ্টৰ স্কুল আছে বাবুৰ, তাতেহে যাব লাগে। আৰু ৰিয়ানে তাতে ট্ৰেক্টৰত বহি লৈছে, নাম লোৱা নাই আৰু তাতে বহিয়ে লৈছে। মই মাতি আছোঁ ইফালে আহা খাব লাগে, সি নাহে, তাতে বহি লৈছে। তাৰ বহুত ভাল লাগে গাড়ী উঠি ট্ৰেক্টৰত, এইবিলাকে তাৰ খেৰ মাৰা। মই যে আপোনালোকক কৈছোঁ মোৰ টিঙৰ ওপৰত পৰিছে খেৰবোৰ, এয়া চাওক আপোনালোক ভালকৈ দেখাই দিছোঁ। মানে ট্ৰেক্টৰখন এনেকুৱা জেগাত থৈছে গোটেইখিনি টিঙৰ ওপৰতে পৰিছে। আৰু মই দোকানত গৈছিলোঁ, দোকানত গ'লে ইয়াৰ বাহিৰৰ পৰা দেখাই দিছোঁ গোটেইখিনি টিঙৰ ওপৰত পৰিছে। এয়া চাব পাৰে, গছডালৰ কাৰণে ভালকৈ দেখা যোৱা নাই। আৰু ইফালে মই কণী ভাজিছোঁ, ৰিয়ানক খুৱাই লৈ যাব লাগিব। বনি চাউলৰ ভাত বনাইছোঁ, সেইকাৰণে কণী ভাজি দিম ৰিয়ানে সেনেকৈ খাই ভাল পায়। আৰু তাড়াতাড়ি মই ভাজি লৈছোঁ, দেৰি হৈ আছে আৰ্টৰ স্কুলৰ ঘৰত। ধান মৰা হৈ গ'ল। এইফালে ধান মৰা হৈ গ'ল, ট্ৰেক্টৰো গুচি গ'ল। এয়া ধান বস্তাৰ পিছত হৈছে আৰু অলপমান তাতেই ৰ'ল, বস্তা কম হৈ গ'ল। এতিয়া এইবিলাক চাফা কৰিব লাগিব আৰু ইফালে ইয়াত যিখিনি মানে ওপৰত ৰৈছিল সেইখিনি আব্বাহঁতে বেলেগ বস্তা আনি কেনে ভৰাই আছে। আৰু ৰিয়ানে ভিডিঅ'টো বনাই আছে, তাক স্কুলত যাবৰ কাৰণে ৰেডি কৰি দিছোঁ। এতিয়া ভিডিঅ'টো বনাই আছে, মই ঘৰত ৰেডি হৈ আছোঁ। আৰু ইফালে গাড়ী আহিল, আমি গাড়ীত আহিলোঁ। আৰ্টত যাবলৈ দেৰি হৈ আছিল। আৰু ইফালে আম্মাহঁতে কাম কৰিয়ে আছে। আৰু ইয়াতে পেহীয়েকৰ ছোৱালীজনীও যাব, সেইজনী তাই উঠি ল'লে, সেইখিনি দেখুওৱা নহ'ল। তাৰপিছত ৰিয়ানৰ আৰ্ট কৰা হোৱাৰ পিছত মই আৰু মোৰ লগৰকেইজনীয়ে আহিলোঁ চাহ খাবলৈ। তাই বোলে লাজে লাগে, লাজতে হাঁহি আছে। আৰু চাহ খাই পেলাই আহি ইয়া স্কুলত এবাকাছৰ ক্লাছ হ'ব এতিয়া। ষ্টুডেণ্টবোৰ চব পিকনিক খাব গৈছে, সেইকাৰণে অহা নাই। ৰিয়ান তাত আৰু ইফালে এবাকাছৰ ক্লাছ আজি প্ৰথম কাৰণে আমাকো থাকিব দিছে, চাব দিছে। মই আৰু চাব পাই ভালেই পালোঁ, ভিডিঅ'কে বনাই ল'লোঁ অলপমান। বৰ ধুনীয়াকৈ লিখি আছে। আমাৰ ৰিয়ানে বা খাৰা হৈয়ে লিখি আছে। সিহঁতক একবাৰ লেফ্ট হেণ্ডেদি লিখিব দিছে, একবাৰ ৰাইট হেণ্ডেদি লিখিব দিছে। টাইমিং দি দিছে, সিহঁতে পূৰা লিখি আছে। আৰু ছাৰজন গুৱাহাটীৰ পৰা আহে, ছাৰে ভালকেই বুজায়, ছাৰৰ বুজোৱাবোৰ ভালে লাগিছে। বাচ্ছাবোৰো বুজি পালেই হ'ল। ছাৰে গুৱাহাটীতো ছাৰৰ চেণ্টাৰ আছে, আৰু ইয়াতেও এইখন নতুনকৈ খুলিছে, আমি ইয়াতেই দিলোঁ। আৰু এইখিনি হোৱাৰ পিছত ঘৰলৈ আৰু উভতি যাম। আৰু আহিলোঁ, ঘৰলৈ গৈ আছোঁ। আৰু ঘৰত একো কাম বন কৰি থৈ অহা নাই, মই যাই পেলাই কি হয় চাওঁ। আৰু ঘৰত একো কৰি থৈ যোৱা নাছিলোঁ বাবে মাহঁতেও ধানৰ কাম কৰিছিল। আহি পেলাই বাচন ধুলোঁ, পানী ফিল্টাৰ কৰিলোঁ, খোৱা পানী, তাত আকৌ মাছৰ চব্জি বনালোঁ, শাকৰ ভাজি ৰাতিৰে আছিল, আৰু দাইল বনালোঁ, লগত শুকান জলকীয়া এটা পুৰি ল'লোঁ। এনেকৈ ভাত সাজ খালোঁ। আজিলৈ বাই বাই, আসসালামু আলাইকুম।